ভূপৃষ্ঠৰ 4/3 3 অথবা 75% পানী। ইয়াৰ মাজৰ খোৱা পানীৰ বাহক আৰু ধাৰক হিচাপে আছে অসংখ্য হ্ৰদ, খাল-বিল আৰু নদ-নদী। বিস্ময়কৰ বিষয় হ'ল পৃথিৱীত বিদ্যমান পানীৰ মাথো 3% এইসমূহ জলাশয়ত সঞ্চিত আছে। বাকী 97% নিমখযুক্ত পানী বিভিন্ন সাগৰ আৰু মহাসাগৰত বিদ্যমান। এই মহাসাগৰসমূহৰ মাজত আটলাণ্টিক, প্ৰশান্ত আৰু ভাৰত মহাসাগৰৰ নাম বিশেষভাৱে উল্লেখযোগ্য। বিস্তীৰ্ণ এই জলৰাশিসমূহৰ পৰা সৃষ্টি হোৱা মৌচুমী বতাহ সুপ্ৰাচীন কালৰ পৰাই মানৱ সভ্যতা সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই মহাসাগৰসমূহৰ মাজত আয়তনৰ ফালৰ পৰা প্ৰশান্ত মহাসাগৰ সকলোতকৈ ডাঙৰ। এই তথ্যটো বহুতেই জানে, কিন্তু আপুনি এইটো জানেনে প্ৰশান্ত মহাসাগৰ আয়তনৰ ফালৰ পৰা ভূপৃষ্ঠৰ মুঠ স্থলভাগতকৈও ডাঙৰ? প্ৰশান্ত মহাসাগৰ সম্পৰ্কে আপোনালোকক বিৱৰণ দিবলৈ এই ভিডিঅ'টো তৈয়াৰ কৰা হৈছে। প্ৰিয় দৰ্শক, তেনেহ'লে বলক আৰু দেৰি নকৰি কিয় কেনেকৈ এই পৰ্বত প্ৰশান্ত মহাসাগৰ সম্পৰ্কে সেই তথ্যসমূহ জানি লওঁ। বিশ্বৰ বৃহত্তম জলাশয় প্ৰশান্ত মহাসাগৰৰ আয়তন প্ৰায় 17 কোটি বৰ্গ কিলোমিটাৰ বা প্ৰায় 6.5 কোটি বৰ্গ মাইল। পৃথিৱীৰ সকলো স্থলভাগৰ আয়তন যোগ কৰিলে যোগফল হ'ব প্ৰায় 15 কোটি বৰ্গ কিলোমিটাৰ, অৰ্থাৎ পৃথিৱীৰ মুঠ স্থলভাগৰ সম্পূৰ্ণখিনি প্ৰশান্ত মহাসাগৰত ডুব যাব। পৃথিৱীৰ মুঠ জলপৃষ্ঠৰ 46% বা প্ৰায় আধাখিনিয়ে এই প্ৰশান্ত মহাসাগৰৰ অন্তৰ্ভুক্ত। পূবত আমেৰিকা আৰু পশ্চিমত এছিয়া মহাদেশৰ মাজৰ এই সম্পূৰ্ণ অংশই এই মহাসাগৰৰ অংশ। 5 ডিগ্ৰী উত্তৰ অক্ষাংশৰ লগত এই মহাসাগৰৰ সম্প্ৰসাৰণ সকলোতকৈ বেছি। ইণ্ডোনেছিয়াৰ পৰা আৰম্ভ কৰি কলম্বিয়াৰ উপকূললৈকে এই অঞ্চলৰ দৈৰ্ঘ্য প্ৰায় 20,000 কিলোমিটাৰ, অৰ্থাৎ ইয়াৰ মাজত 5টা জোন অনাশয়ে ডুবাই দিয়া সম্ভৱ। একেদৰে উত্তৰে আৰ্কটিক সাগৰৰ পৰা আৰম্ভ কৰি দক্ষিণে এণ্টাৰ্কটিকালৈকে সম্পূৰ্ণখিনিয়ে এই প্ৰশান্ত মহাসাগৰৰ অংশ। সকলোখিনি মিলাই এই প্ৰশান্ত মহাসাগৰত থকা পানীৰ পৰিমাণ প্ৰায় 71 কোটি ঘন কিলোমিটাৰ বা 17 কোটি ঘন মাইল। এই পানীৰ তাপমান মেৰুৰ ওচৰত -1.4 ডিগ্ৰী চেলছিয়াছৰ পৰা আৰম্ভ কৰি বিষুৱীয় অঞ্চলত সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছলৈকে হ'ব পাৰে। তাপমানৰ দৰে প্ৰশান্ত মহাসাগৰৰ পানীৰ লবণাক্ততাও অঞ্চলভেদে ভিন ভিন হৈ থাকে। বিজ্ঞানীসকলৰ গৱেষণা অনুসৰি এই লৱণতা প্ৰতি 1000 অণুত সৰ্বোচ্চ 36ৰ পৰা আৰম্ভ কৰি 32লৈকে উঠা-নমা কৰি থাকে। প্ৰাক-ঐতিহাসিক সময়ৰ পৰা মানুহ প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে যাতায়াত কৰি আহিছে। ধাৰণা কৰা হয় কমপক্ষে 45,000 বছৰ আগত প্ৰশান্ত মহাসাগৰৰ কিছু অংশ পাৰ হৈ ইণ্ডোনেছিয়াৰ পৰা অষ্ট্ৰেলিয়াত ভৰি দিছিল মানুহ। খ্ৰীষ্টপূৰ্ব 3000 বছৰ আগত টাইৱানৰ বাসিন্দাসকল এই মহাসাগৰৰ ওপৰেৰে ফিলিপাইন, ইণ্ডোনেছিয়া আৰু মাদাগাস্কাৰৰ বাসিন্দাসকলৰ লগত ব্যৱসায়-বাণিজ্য কৰাৰ প্ৰমাণ আছে বুলি ধাৰণা। লাহে লাহে সামুদ্ৰিক এই বাণিজ্যিক পথ আফ্ৰিকাৰ মজাম্বিকৰ পৰা জাপানলৈকে বিস্তৃতি লাভ কৰে। প্ৰশান্ত মহাসাগৰ বা পেচিফিক অ'চেন নাম ৰাখিছিল পৰ্তুগালৰ অভিযাত্ৰী ফাৰ্ডিনাণ্ড ডি মেজেলান। 1521 চনত দক্ষিণ আমেৰিকাৰ দক্ষিণ প্ৰান্ত পাৰ হৈ তাৰ নাও এই মহাসাগৰত উপস্থিত হৈছিল। দক্ষিণ আমেৰিকাৰ দক্ষিণ অংশটো এই অভিযাত্ৰীৰ প্ৰতি শ্ৰদ্ধা দেখাই ষ্ট্ৰেইট অফ মেগেলান ৰখা হয়। এই ষ্ট্ৰেইট অফ মেগেলানৰ অস্থিৰ জলবায়ু পাৰ হৈ নতুন মহাসাগৰত উপস্থিত হোৱাৰ পিছত অনুকূল জলবায়ু পাইছিল মেগালন, যি বাবে তেওঁ মহাসাগৰখনৰ নাম ৰাখিছিল শান্তিৰ সাগৰ। পৰৱৰ্তী সময়ত এই নামটোৱে প্ৰশান্ত মহাসাগৰ হিচাপে প্ৰতিষ্ঠা পায়। প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় 4000 মিটাৰ বা 4 কিলোমিটাৰ, কিন্তু পৃথিৱীৰ 10খন গভীৰতম বিন্দুৰ প্ৰথম 5খনে প্ৰশান্ত মহাসাগৰত অৱস্থিত। এই তালিকাৰ প্ৰথমতে আছে পৃথিৱীৰ গভীৰতম বিন্দু মেৰিয়ানা ট্ৰেঞ্চত অৱস্থিত। চেলেঞ্জাৰ দ্বীপ নামৰ এই বিন্দুটোৰ গভীৰতা 11,000 কিলোমিটাৰতকৈও বেছি, অৰ্থাৎ 8 কিলোমিটাৰতকৈও বেছি উচ্চতা সম্পন্ন পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টক ইয়াত ডুবাই দিলে শৃংগৰ ওপৰত প্ৰায় 3 কিলোমিটাৰ পানী থাকিব। তালিকাৰ দ্বিতীয় স্থানত আছে টংগা ট্ৰেঞ্চ, যাৰ গভীৰতা 10,882 মিটাৰ। তালিকাৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত থকা ট্ৰেঞ্চসমূহ হৈছে যথাক্ৰমে কুৰিলকাম চাটকা ট্ৰেঞ্চ,
ফিলিপাইন ট্ৰেঞ্চ আৰু কাৰ্মাৰিছ ট্ৰেঞ্চ। এই প্ৰত্যেকটোৰে গভীৰতা 10,000 মিটাৰ বা 10 কিলোমিটাৰতকৈ বেছি। পৃথিৱীৰ বৃহত্তম এই জলাশয়ক আৱৰি আছে প্ৰায় অৰ্ধশতাধিক স্বাধীন আৰু সাৰ্বভৌম দেশ, যাৰ মাজত উল্লেখযোগ্য কিছুমান দেশ হ'ল আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, কানাডা, ইণ্ডোনেছিয়া, জাপান, মালয়েছিয়া, মেক্সিকো, নিউজিলেণ্ড, ৰাছিয়া, ছিংগাপুৰ, থাইলেণ্ড, ভিয়েটনাম আৰু যুক্তৰাষ্ট্ৰ। ইয়াৰ বাহিৰেও চাইনা আৰু টাইৱানৰ দখলতো এই মহাসাগৰৰ কিছু অংশ আছে। মাথো ইয়ে নহয়, এই মহাসাগৰৰ বিভিন্ন স্থানত আছে 25,000তকৈও বেছি দ্বীপ। পৃথিৱীৰ অইন কোনো জলাশয়ত ইমান বেছি সংখ্যক দ্বীপৰ অৱস্থান নাই। এই দ্বীপসমূহৰ মাজত আয়তনৰ হিচাপত মেলানেছিয়া অঞ্চলত অৱস্থিত নিউ গিনিয়া দ্বীপটো গ্ৰীণলেণ্ডৰ পিছত বিশ্বৰ বৃহত্তম দ্বীপ হিচাপে স্বীকৃতি পাইছে। এইটো প্ৰশান্ত মহাসাগৰত অৱস্থিত দ্বীপসমূহৰ মাজত বৃহত্তম। বিশাল প্ৰশান্ত মহাসাগৰক গৱেষণা আৰু প্ৰশাসনিক কামৰ বাবে কেইবাটাও ভাগত ভাগ কৰা হৈছে। ইণ্টাৰনেশ্যনেল ট্ৰেড লাইন বা আন্তৰ্জাতিক বাণিজ্য ৰেখাৰ জৰিয়তে ইয়াক দুভাগত ভাগ কৰা সম্ভৱ। ইয়াৰ বাহিৰেও বিষুৱ ৰেখাৰ সহায়ত এইটো দুভাগত বিভক্ত। ইয়াৰ বাহিৰেও এই মহাসাগৰত অৱস্থিত 25,000 দ্বীপ আৰু সেই ঠাইৰ বাসিন্দাসকলক মূলতঃ 3টা ভাগত ভাগ কৰা হৈছে। সেইসমূহ হ'ল মাইক্ৰনেছিয়া, মেলানেছিয়া আৰু পলিনেছিয়া। ইয়াৰ মাজত মাইক্ৰনেছিয়াৰ অৱস্থান বিষুৱ ৰেখাৰ উত্তৰ আৰু আন্তৰ্জাতিক বাণিজ্য ৰেখাৰ পশ্চিমত। এই অঞ্চলত অৱস্থিত দ্বীপসমূহৰ মাজত মেৰিয়ানা দ্বীপপুঞ্জ, কেৰ'লাইন দ্বীপপুঞ্জ, মাৰ্শ্বাল দ্বীপপুঞ্জ আৰু কিৰিবাটি দ্বীপপুঞ্জ বিশেষভাৱে উল্লেখযোগ্য। বিষুৱ ৰেখাৰ দক্ষিণে আৰু আন্তৰ্জাতিক বাণিজ্য ৰেখাৰ পশ্চিমৰ অঞ্চলটোক মেলানেছিয়া নাম দিয়া হৈছে। এই অঞ্চলত অৱস্থিত দ্বীপসমূহৰ মাজত নিউ গিনিয়াৰ কথা আগতে কোৱা হৈছে। ইয়াৰ বাহিৰেও এই অঞ্চলত অৱস্থিত কিছু উল্লেখযোগ্য দ্বীপ হৈছে চলমন দ্বীপপুঞ্জ, ফিজি আৰু নিউ কেলাডোনিয়া। এই 3টা অঞ্চলৰ মাজত বৃহত্তৰটোৰ নাম পলিনেছিয়া। আন্তৰ্জাতিক বাণিজ্য ৰেখাৰ পূবত অৱস্থিত এই অঞ্চল উত্তৰে হাৱাই দ্বীপপুঞ্জৰ পৰা আৰম্ভ কৰি দক্ষিণে নিউজিলেণ্ডলৈকে বিস্তৃত। নাম প্ৰশান্ত মহাসাগৰ হ'লেও ভূমিকম্প, আগ্নেয়গিৰি, সামুদ্ৰিক ধুমুহা আৰু ছুনামিৰ দৰে মহাবিপদজনক প্ৰাকৃতিক দুৰ্যোগৰ জন্ম দিবলৈ এই সমুদ্ৰৰ বিশেষ অৱদান আছে। বিশ্বৰ সকলোতকৈ সক্ৰিয় 2টা ট্ৰপিকেল চাইক্লন বেচিনৰ অৱস্থান এই প্ৰশান্ত মহাসাগৰত। পূৰ্ব প্ৰশান্ত মহাসাগৰত অৱস্থিত বেচিনত উৎপন্ন ধুমুহা হেৰিকেন নামেৰে পৰিচিত। এইসমূহ মূলতঃ মেক্সিকো আৰু যুক্তৰাষ্ট্ৰৰ পশ্চিম আৰু দক্ষিণ-পশ্চিম উপকূলত আঘাত কৰে। অইনফালে উত্তৰ-পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত বেচিনত উৎপন্ন ধুমুহাসমূহ টাইফুন নামে জনাজাত, যি সাধাৰণতে জাপান আৰু পূব এছিয়াৰ বিভিন্ন দেশত আঘাত কৰে। মাথো ইয়ে নহয়, এই প্ৰশান্ত মহাসাগৰত বিস্তৃত আছে প্ৰায় 40,000 কিলোমিটাৰ বা 25,000 মাইল দৈৰ্ঘ্যৰ আগ্নেয়গিৰিৰ এটি বেল্ট। ৰিং অফ ফায়াৰ নামেৰে পৰিচিত এই বেল্টত পৃথিৱীৰ 75% সক্ৰিয় আগ্নেয়গিৰিৰ অৱস্থান। সংখ্যাৰ হিচাপত যি 450ৰো অধিক। কণ্টিনেণ্টেল আৰু অচেনিক একাধিক প্লেটৰ সংযোগস্থল হিচাপে এই ৰিং অফ ফায়াৰ পৃথিৱীৰ 90% ভূমিকম্পৰ বাবে জগৰীয়া। ইয়াৰ ওচৰা-ওচৰি প্ৰশান্ত মহাসাগৰত জলপৃষ্ঠৰ তাপমানৰ তাৰতম্যৰ বাবে এলনিনিয় আৰু লানিনিয়া নামৰ 2টা ঘটনা সংঘটিত হৈ থাকে, যাৰ ফলত বিভিন্ন অঞ্চলত দীৰ্ঘম্যাদী খৰাং বা অতিপাত বৰষুণৰ দুৰ্যোগ সহ্য কৰে বিশ্ববাসী। প্লেট টেকটনিকৰ বাবে এই প্ৰশান্ত মহাসাগৰৰ 3 প্ৰান্ত কিন্তু প্ৰতি বছৰ গড় 2.5 চেণ্টিমিটাৰ বা 1 ইঞ্চি কৰি সংকুচিত হৈ আছে। অৰ্থাৎ প্ৰতি 2 বছৰত প্ৰশান্ত মহাসাগৰ গড়ে 1 বৰ্গ কিলোমিটাৰ কৰি সৰু হৈ আহিছে। ইয়াৰ বিপৰীতে অৱশ্যে আটলাণ্টিক মহাসাগৰৰ আয়তন প্ৰতি বছৰ অলপকৈ বৃদ্ধি পাইছে। পৃথিৱীৰ বৃহত্তম মহাসাগৰৰ জীৱবৈচিত্ৰ্যৰ পৰিমাণো বিশ্বৰ মাজত সৰ্বোচ্চ। অৰ্থাৎ বিশ্বৰ সৰ্বোচ্চ সংখ্যক সামুদ্ৰিক জীৱ এই প্ৰশান্ত মহাসাগৰত বসবাস কৰে। ইয়াৰ মাজত আছে বিভিন্ন প্ৰজাতিৰ অক্টোপাছ, যাৰ মাজত গভীৰ সমুদ্ৰত বসবাসকাৰী জায়েণ্ট স্কুইডৰ কথা বিশেষভাৱে উল্লেখযোগ্য। আৰু আছে বিভিন্ন প্ৰজাতিৰ তিমি, হাংগুৰ, টুনা, হামবেক হুৱেল, পম্পেৱৰ্ম, কোৰেল লেপথাছ, ব'হেড হুৱেল, শেলফিছৰ দৰে অসংখ্য প্ৰজাতিৰ সামুদ্ৰিক জীৱ। আচৰিত হোৱাৰ দৰে তথ্য হ'ল গোটেই বিশ্বত প্ৰতি বছৰ যিমান সামুদ্ৰিক মাছ চিকাৰ কৰা হয় তাৰ 70% এই প্ৰশান্ত মহাসাগৰৰ পৰা সংগ্ৰহ কৰা হয়।
সাধাৰণত জীৱ বৈচিত্ৰ্যৰ ওচৰা-ওচৰি প্ৰশান্ত মহাসাগৰৰ বিভিন্ন অঞ্চল আণ্ডাৰ ৱাটাৰ ইক'চিষ্টেম কৰেল ৰিফৰ বাবে বিখ্যাত। বিশ্বৰ সৰ্বাধিক কৰেল ৰিফৰ অৱস্থানো এই প্ৰশান্ত মহাসাগৰতে। বিজ্ঞানীসকল এই কৰেল ৰিফসমূহক সামুদ্ৰিক জীৱ বৈচিত্ৰ্যৰ সমৃদ্ধতম ভাণ্ডাৰ হিচাপে আখ্যা দিছে। এইসমূহ কৰেল ৰিফৰ মাজত অষ্ট্ৰেলিয়াৰ উপকূলীয় গ্ৰেট বেৰিয়াৰ ৰিফ বিশেষভাৱে উল্লেখযোগ্য। বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হৈছে এই প্ৰশান্ত মহাসাগৰো। বিজ্ঞানীসকলৰ গৱেষণা অনুসৰি জলবায়ু পৰিৱৰ্তনৰ বাবে এই জলাশয়ৰ 3 ধৰণৰ ক্ষতি হৈ আছে। প্ৰথম হ'ল জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণসমূহৰ এটি পৃথিৱীৰ বায়ুমণ্ডলত গ্ৰীণহাউচ গেছৰ মাত্ৰা বাঢ়ি যোৱা। মিথেন, কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনো অক্সাইডৰ দৰে এইসমূহ গেছ সমুদ্ৰৰ পানীত দ্ৰৱীভূত হৈ কাৰ্বনিক এচিডৰ দৰে বিভিন্ন এচিডত পৰিণত হয়, যাৰ ফলত পানীৰ pH মাত্ৰা আশংকাজনকভাৱে হ্ৰাস পায়। ইয়াৰ ধাৰাবাহিকতাত শামুক, ঝিনুক আৰু চেলফিছৰ দৰে প্ৰজাতিসমূহৰ দেহৰ বহিৰ আৱৰণ নিম্ন pH সম্পন্ন পানীত দ্ৰৱীভূত হৈ যায়, ফলত জীৱসমূহ অতিমাত্ৰাত মৃত্যুমুখত পৰে। বৰ্তমান অষ্ট্ৰেলিয়াৰ গ্ৰেট বেৰিয়াৰ ৰিফ বগা হৈ যোৱাৰ প্ৰধান কাৰণো এইটোৱে আছিল। দ্বিতীয় ক্ষতিটো হয় বৈশ্বিক উষ্ণায়নৰ ফলত সমুদ্ৰৰ পানীৰ গড় তাপমাত্ৰা বৃদ্ধি পোৱা বাবে। ইয়াৰ ফলত বহুতো সামুদ্ৰিক জীৱৰ পক্ষে বংশবিস্তাৰ সম্ভৱ হৈ নুঠে, যাৰ ধাৰাবাহিকতাত প্ৰজাতিটো বিলুপ্ত হৈ যাব পাৰে। আৰু তৃতীয় ক্ষতিটো হ'ল বিভিন্ন হিমবাহ আৰু 2 মেৰুৰ বৰফ গলি যোৱাৰ ফলত প্ৰশান্ত মহাসাগৰত সমুদ্ৰ পৃষ্ঠৰ উচ্চতা ক্ৰমাগত বাঢ়ি গৈ আছে। বিজ্ঞানীসকলৰ মতে কিছু অঞ্চলত এই বৃদ্ধিৰ হাৰ স্বাভাৱিক হাৰৰ 2 গুণতকৈও বেছি। ইয়াৰ ফলত উপকূলীয় জীৱ বৈচিত্ৰ্য আৰু উপকূলত বসবাসকাৰী জনগণ সকলোৰে জীৱনত ভাবুকি আহি পৰিছে। যদি ভিডিঅ'টো এনজয় কৰিলে দেন লাইক আৰু শ্বেয়াৰ কৰক, আৰু কিবা প্ৰশ্ন বা পৰামৰ্শ থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'ৰ বাবে কেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। লগ পাম পুনৰ নতুন ভিডিঅ'ত।